ঢকি বৈধকি বৈধকি প্ৰশ্ন হ'ব দিগন্ততে হাহাকাৰ হ'ব দিগন্ততে হাহাকাৰ হ'ব। ধন্যবাদ। অনুষ্কা হয় ছাৰ। কোন ক্লাছ পাইছাগৈ এতিয়া? ক্লাছ 5। ক্লাছ 5 মাৰি দিবা তোমালোকে আমাক বলিয়া কৰি দিছা নম্বৰ 1 গান কোনে শিকাইছে? ৰণ কোঁৱৰ ছাৰে হাৰমনিয়াম বজাইছে। আৰে বাহ ৰণ সাংঘাতিক। হয় এতিয়া হ'ল কি গানটোৰ অকণ আগতে মই এটা শব্দ মোৰ লাগি গৈছে তুমি ইমান ভাল গাইছা অকণমান মনত পৰি গৈছে হাতৰ ভৰা নিশা মোৰ সোণ শুব এইটোত অকণমান আৰু জোৰ দি দিবা দেই কাৰণ দুটা খ হৈছে নে নহ'লে ডিফাৰেঞ্চ ওলাব এটা দন্ত খ এটা মূৰ্ধন্য তালব্য খ হাতৰ ভৰা নিশা মোৰ সোণ নহয় সোণ সোণ শুব সোণ শুভ শুটোত ছেকেণ্ড শুবটোত অকণমান জোৰ দি দিবা হয় নিশা মোৰ সোণ শুব দেই আৰু ভাল লাগিব ক্লাছ আৰু ক'ব লগা নাই অৰ্থটো অকণমান কোৱা আৰু হয় ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই গীতটিয়ে বুজাইছে যে অবৈধ সন্তান জন্ম দিয়া এগৰাকী নাৰীয়ে যি মানসিক দ্বন্দ্ব পাইছে সি সুন্দৰ ৰূপে এই গীতটি প্ৰকাশ হৈছে আৰু লগতে এগৰাকী মাতৃৰ বাবে সকলো সন্তান একেই কোনো বৈধ আৰু অবৈধ নহয়। তুমি এইটো গান জানা নেকি জীৱন ঘড়ীৰ প্ৰতিটো পলটো জানা নেকি? ছাৰ কি ক'লে? জীৱন ঘড়ীৰ প্ৰতিটো পল ছাৰ নাজানো। আকৌ কোনটো জানা বাৰু? ছাৰ অসম দেশৰ বাগি চাৰে ছোৱালী আশা ভোঁসলে বাইদেউ অ অভিমানী বন্ধু কোনটো? অ অভিমানী বন্ধু এটা লাইন খালি মই শুনিব খুজিছোঁ তোমাৰ পৰা। অসম দেশৰ বাগিচাৰে ছোৱালী ঝুমুৰ তুমুৰ নাচি কৰোঁ ধেমালি হে লক্ষ্মী নহয় মোৰে নাম চামেলি লক্ষ্মী নহয় মোৰে নাম চামেলি। ধন্যবাদ। বোকাবিনা তই কোন ছোৱালী ৰে? আরে বীরবলের বেটি তই কি হাতৰ ওয়ালি নে পিস্তল ওয়ালি? আরে পাগলি আরে পাগলি পাগলি নহয় মোৰে নাম চামেলি বীৰবলৰ বেটি মোৰ নাম চামেলি অসম দেশৰ বাগিচাৰে ছোৱালী ঝুমুৰ তুমুৰ নাচি কৰোঁ ধেমালি হে লক্ষ্মী নহয় মোৰে নাম চামেলি লক্ষ্মী নহয় মোৰে নাম চামেলি। ধন্যবাদ। তাই যদি